আমাৰ কাটিগাছা সম্পৰ্কত আমি কিছু কথা ক'ব বিচাৰিছোঁ। আমাৰ কোচ ৰাজবংশীৰ মানুহসকল মানে প্ৰায় 99% মানে কৃষক মানে ধান খেতি আমাৰ প্ৰধান খেতি, সেইটোৱে আমাৰ জীৱিকা। গতিকে এই ধান খেতি আমাৰ ৰোৱা হৈছে এতিয়া কাতি মাহত ঢেপ ওলাব, শীষবিলাক ওলাব আৰু এই সময়ত কিন্তু আমাৰ এই পকা পিপৰ নানান ধৰণৰ কীট পতংগবিলাক ইয়াত মানে আক্ৰমণ কৰিব আৰু এই আক্ৰমণৰ পৰা হাত সাৰিবৰ কাৰণে আমাৰ মানুহখিনি, খেতিয়ক মানুহখিনি আমাৰ এই ধানবাৰীত আমাৰ গাছা দিয়ে। এতিয়াকে কয় কাটিগাছা, সংক্ৰান্তিৰ দিনা কাটিগাছা দিয়ে। গাছাটো হৈছে কি পাঁচকলৰ খলপ মানে ঔটেঙাৰ পাঁচকলত থাকে, সেইটো পাঁচকল বুলি কয়। আৰু ইকিৰাৰ যিটো আমাৰ ডাল আছে, সেই ডালটোকে আমাৰ সেই গাছাৰ মানে যিটো হেৰি ওপৰত দিব লাগিল ন, তাত ওপৰত জোঙা কৰি তাতে পাঁচকলটো মানে সানি দিয়ে আৰু তাতে তেল দি আৰু শলিতা দি তাতে বন্তি জ্বলায়। গতিকে এই সংক্ৰান্তিৰ দিনা আমাৰ একটা ৰাজবংশী পৰিয়ালৰ যিমান দাগ মাটি আছে সিমান দাগতে একজোৰা কৰি এই বাতিটো দিয়ে। কাৰণ যে এই বাতিত হেৰি পকা পিপৰবিলাক আহি ৰাতিত পৰি মৰিব আৰু মৰিলে তাৰ ধানৰ শত্ৰুটো মানে শেষ হৈ যায়। তেতিয়া ধানটো সুকলমে ওলাব পাৰে এই ঢেপৰ পৰা আৰু ধানটো ভাল হয় আৰু। গতিকে তাৰ কাৰণে এইটো হৈছে তেতিয়া আমাৰ যিবিলাকে মানে এই গাছাটো দিবলৈ যায় তেওঁলোকে এটা হেৰি কৰে, মন্ত্ৰৰ নিচিনাকৈ মানে উচ্চস্বৰে গায়। সেইটো কয় কি, দেউল দেউল পৰা ধান লেৰা ফেৰা, আমাৰ ধান ভুচেৰ ফেৰা। আৰু এনেকৈ কৈ আৰু মানে তেওঁলোকে মানে চিঞৰে আৰু এইটো চাৰিওফালে এইটো ধ্বনিত হয় আৰু গোটেই পথাৰবিলাকত এই বন্তি হৈ যায়। সন্ধিয়া খুব ভাল দেখে, মানে বিচিত্ৰ এটা দৃশ্য পৰিৱেশিত হয়। তাৰপিছত ৰাতিত পকা পিপৰবিলাক আমি যেতিয়া পুৱাত আহি দেখোঁ, সঁচাকৈ তাতে গণ্ডি মাখিবিলাক আহি তাতে পৰিছে সেই বন্তিত আৰু মৰিছে। তাৰপিছত ঘৰত আহি আমি হেৰিত দিওঁ, এই পইদাশালিত একযোৰা দিওঁ, সেই তেনেকৈ। তাৰপিছত সেইটো দিওঁ আমি তাতে আৰজ কৰোঁ পইদামাক আৰজ কৰিয়ে কওঁ যাতে আমাৰ ঘৰখিনি ঠিকমতে ৰাখে। আৰু উমাকো আমি কওঁ, দেৱীক, আমাৰ প্ৰধান দেৱী না, পদ্মা দেৱী, আৰাধ্য দেৱী। এই আৰাধ্য দেৱীক মানে আমি আৰজ কৰোঁ, মা আমাৰ পৰিয়ালটোতো ভাল কৰি ৰাখিয়ে আছা, আৰু আমাৰ ধান যিবিলাক খেতি আছে বা আমি যিমান খেতি কৰোঁ সেই খেতিবিলাক যাতে সুৰক্ষিত কৰি ৰাখা আৰু কি সহায় কৰিব লাগিব, সেই কথাটো আমি কওঁ। তাৰপাছত আমি গুৱাবাৰীত দিওঁ। গুৱাবাৰীটো মানে আমাৰ এটা প্ৰধান এটা জীৱিকাৰ এটা মানে আশ্ৰয়স্থল। গুৱাৰ দ্বাৰা বহুত কিছু হয়, গুৱাটো পাণো থাকে। সেই তাতে আমি কওঁ, একযোৰা হেৰি দিওঁ, গাছা দিওঁ। গাছা দি আমি কওঁ, আমাৰ নিজৰটো বাখনাঙাৰ কেইখানি দেউল 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 পৰাৰ গুৱা সেনা আৰু আমাৰ গুৱাবিলাক মানে এই হেৰি নাৰিকল গুৱা সেনা। আকাশবাতি মানে প্ৰায় ওখ মানে এটা বাছত মানে সেই বন্তি জ্বলাই বহুত মানে তেল থাকে তাতে, এক মাছ ৰাখে। সেইটো এক মাছ যদি কিবা কাৰণত নুমি যায় সেইটো আকৌ নামে হ'লেও সেইটো মানে প্ৰজ্বলিত কৰি দিয়ে। ইয়াৰ কাৰণ হৈছে তলততো আমাৰ এই যিবিলাক বাতি জ্বলাইছে এইটো মানে তাতে পকা পিপৰ মৰিছে গান্ধী মাখি, আৰু ওপৰতো আছে না, আমাৰ ওপৰতো আছে। তেতিয়াহ'লে যিবিলাক ৰৈছে সেই ওপৰত যাব, ওপৰত তেওঁলোকে খাদ্য পাব বুলি যায়, কিন্তু যাই তাতে মানে সেই জুইত পৰি যায় আৰু মৰি যায়।
সেইকাৰণে আকাশবাণীতে আকাশ মানে বাতিটো 1 মাছ ধৰি ৰাখে আৰু সেইটো নামো আৰু নিয়ম আছে। এই আকাশবাতিও যেতিয়া নামাব সেইটো আনুষ্ঠানিকভাৱে নামায়, সিমানলৈ আমি নাযাওঁ, কিন্তু সেইটো ব্যৱস্থা আছে। এতিয়া এই নিয়মৰ মাধ্যমেদি হৈছে কি, আমি খেতিয়ক মানুহ, আমি খেতিবিলাক ৰক্ষা কৰাৰ কাৰণে এই উৎসৱটো পাতোঁ।